Hi, hello, namaskar. This is Irfan Ali and you are watching Irfan vlog. তো পুনৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। তো আজি কিছু বিশেষ লোক আহি আছে আমাৰ ষ্টুডিঅ'ত আৰু তেওঁলোকৰ এটা সুন্দৰ গীত এটা তেওঁলোকে কিছুদিন পূৰ্বে দৃশ্যগ্ৰহণ হ'ল আৰু তাৰে আজি প্ৰমোশ্যন হ'ব নিউজ নেষ্টত। গতিকে চাওঁ কি হয়, গতিকে আপোনালোকৰ লগতে থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আৰু কিছু সময় আগতে মই আপোনালোকক কৈ আহিছোঁ যে দুগৰাকী যুৱতী আমাৰ মাজত আহিব। খুব সুন্দৰ এটি গীত তেওঁলোকে লিখি উলিয়াইছে আৰু কিছুদিন পূৰ্বেই এই গীতটিৰ দৃশ্যগ্ৰহণ চলি আছিলে আৰু সেই সময়তো মই তাত উপস্থিত আছিলোঁ। গতিকে পোনপ্ৰথমে সেই দুগৰাকী যুৱতীক চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া আছে অৰ্চনা। নমস্কাৰ। আৰু প্ৰণামী। অৰ্চনাই গীতটো লিখি উলিয়াইছে আৰু তাত কণ্ঠদান কৰিছে প্ৰণামী। গতিকে সুধিব বিচাৰিম কেনে অনুভৱ? খুব ভাল অনুভৱ আৰু আমাৰ গোটেই টিমটো খুব ধুনীয়া আৰু সকলোলৈ কাম কৰি খুব ভাল লাগিছে আৰু সকলোবোৰ নতুন আৰু নতুন মোক দেখিবলৈ পাব আৰু মোৰ কপালৰ গানটি সকলোৱে যে আদৰি লয় তাকে কামনা কৰিলোঁ। আৰু প্ৰণামী, ইয়াৰ আগতে তুমি আৰু এখন চিনেমা এখনতো তুমি কণ্ঠদান কৰিছা বুলি আমি গম পাইছোঁ। তাৰ বিষয়ে কিছু কথা ক'বা নেকি? মই কথা দিলোঁ নামৰ এখন চিনেমা, অসমীয়া বোলছবি, তাত মই এটি মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এটি আইটেম ছং গাইছিলোঁ। ডক্টৰ হিতেশ বৰুৱাদেৱে সংগীত পৰিচালনা কৰিছিলে। খুব এক্সপিৰিয়েঞ্চো খুব ভাল লাগিছে। হয়, এই জগতে আৰু এটা কথা সুধিব বিচাৰোঁ যে আগন্তুক দিনত আৰু এনেধৰণৰ কিবা গীত আমি পাম নেকি তোমাৰ পৰা? হয়, আৰু ক'বলৈ বিচাৰিছিলোঁ যে মই লকডাউনৰ সময়ত যিহেতু লিখিছিলোঁ আৰু এটি গীত লিখিছিলোঁ ৰঙালী বিহুটি গীতটি, আপোনালোকে ইউটিউব চেনেল ৰঙালী বিহুটি গীতটি মাৰিলে পাব। আৰু লগতে মোৰ কপালৰ পিছত আৰু নতুন নতুন গীত আহি আছে, আপোনালোকে পাব সোনকালে, অতি সোনকালে। আৰু এই মোৰ কপালতে যি শীৰ্ষক গীত, এই গীতটিৰ শুভ মুক্তিৰ সময় কিবা নিৰ্ধাৰণ কৰা হৈছে নেকি? নাই, নিৰ্ধাৰণ কৰা নাই, আমাৰ কাম চলি আছে। লগতে আপোনালোকে পাব, আপোনালোকে জনাম। ঠিক আছে। তো এই চেগতে তোমালোক দুয়োকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ব্যস্ততাৰ মাজতো আহি সময় দিয়াৰ বাবে। গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ, ইমান সময় আমি ব্যস্ততাৰ মাজতো আমাক সময় দিলে অলপমান। আচ্ছা, এই চেগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে আজি এওঁলোকৰ ইণ্টাৰভিউ এটা হৈছে। গতিকে এই ইণ্টাৰভিউ যিটো হৈছে সেইটো পাব আপোনালোকে নিউজ নেষ্টৰ পেজত আৰু লগতে নিউজ নেষ্টৰ ইউটিউব চেনেলত। গতিকে ফেচবুকত যাওক, নিউজ নেষ্ট লিখক আৰু তাতে আমাৰ পেজটো পাব, লাইক কৰিব, ফ'ল' কৰিব আৰু এওঁলোকৰ ভিডিঅ'টো তাতহে পাব ইণ্টাৰভিউটো। মই মাত্ৰ দেখাই যাম বিহাইণ্ড দ্য চিনছ। আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবৰ কথাটো একচুৱেলি কোৱাই নহয় কেতিয়াও দেই, মোক মানে কোৱা নপৰে যে ছাবস্ক্ৰাইব কৰিব, পিছত লিখি দিয়া যায়, পাহৰোঁ যেতিয়া এডিটিঙত মনত পৰে যে ছাবস্ক্ৰাইব কৰিবলৈ ক'বলৈ পাহৰিলোঁ, আকৌ সেইটো লিখি দিয়া যায়। তুমি কৈছা, থেংক ইউ দেই, মই পাহৰি গৈছিলোঁ। গতিকে এনেকৈ আৰু কিবা কিবি লৈ আহি থাকিম, গতিকে চাই থাকক। তো হঠাতে মাজতে শ্বাৰ্টটো চেঞ্জ হৈ গ'ল, তাৰমানে সেই ফুটেজকেইটা আগতে লোৱা আছিলে আৰু এইটো নতুনকৈ শ্বুট কৰিছোঁ কাৰণ অকণমান কথা ক'ব বাকী আছিলে। যিটো গীতৰ কথা মই অলপ আগতে কৈ আহিছোঁ, সেই গীতটোৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম। গতিকে দৃশ্যাংশটো গীতটো উপভোগ কৰক, কিছু দৃশ্যাংশ, তাৰপিছত বাকী কথাখিনি পাতি আছোঁ। তো ফাইনেলি ইণ্টাৰভিউ শেষ হ'ল আৰু আমি অতিথিসকলক বিদায় দিলোঁ আৰু বিদায় দিয়াৰ পিছত এটা কথা ক'ব লাগিব যে এটা সুন্দৰ গীত আপোনালোকৰ মাজত আহি আছে, মোৰ কপালতে বুলি, আৰু কিছুদিন পাছতেই সেই গীতটিৰ শুভ মুক্তি লাভ কৰিব। গতিকে ক'ত হয় কি হয় সেই ডিটেইলছখিনি মই নিশ্চয় পিছলৈ জনাম আৰু
আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু আজি ভিডিঅ'টো একদমেই ছুটি হৈছে বহুত কম সময় আছিলে কম সময়তে সেই ভিডিঅ'টো কৰিব লগা হ'ল আজি গতিকে ব্লগটো বৰ দীঘলীয়া নহ'ল যিয়ে নহওক মেইন কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিবলগীয়া আছিলে সেইখিনি কথাই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ গতিকে আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে গতিকে এনেধৰণৰ আৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি থাকিম চাই থাকক আৰু ফান ব্লগ